নমস্কাৰ বন্ধুসকল, দীপাৱলীৰ বাবে ফ্লিপকাৰ্টে দিছে বিভিন্ন ধৰণৰ অফাৰ। ইয়াৰ ভিতৰত হৈছে Realme C3। এইটো মোবাইল যদি আপুনি আগতে অনলাইন কৰিছিল তেনেহলে ইয়াৰ দাম হৈছে 8,999 টকা আৰু এতিয়া সেই মোবাইলটো ফ্লিপকাৰ্টৰ পৰা আপুনি 7,999 টকাত কিনিব পাৰিব। এই মোবাইলটোৰ 3GB RAM আৰু 32GB মেমৰি আৰু বেটাৰী হৈছে 5000। কিন্তু ফ্লিপকাৰ্টে দিয়া তথ্য অনুসৰি আপুনি যদি এক্সচেঞ্জ অফাৰ সুবিধা লয় তেনেহলে আপুনি 6,800 টকা পৰ্যন্ত ৰেহাই পাব। ইয়াৰ লগতে এক্সিছ বেংকৰ ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ অফাৰো দিয়া হৈছে, যিটো কাৰণে ফোনটোৰ 1500 টকা পৰ্যন্ত ডিছকাউণ্ট পাব। ফোনটোত 6.5 ইঞ্চি ৱাটাৰ ড্ৰপ টাইলছ নটছ ডিছপ্লে দিয়া হৈছে। ডিছপ্লেৰ স্ক্ৰীন ট্ৰু বডি, ৰেডিয়ন 89.8%। এইটো কৰ্ণিং গৰিলা গ্লাছৰ প্ৰটেকশ্যনৰ সৈতে আহে। প্ৰচেছৰ হ'ল অক্টো-কোৰ মিডিয়াটেক হিলিও G70 S0C। এই মোবাইলটো ডবল কেমেৰা ছেট অন আছে। ইয়াৰ প্ৰাইমেৰী কেমেৰা সেন্স 12 মেগাপিক্সেল আৰু দ্বিতীয় কেমেৰাটো 2 মেগাপিক্সেলৰ। সেলফিৰ কাৰণে ফোনটোত মেগাপিক্সেল কেমেৰা দিয়া হৈছে 5।